এতিয়া চাফা কৰি হৈ গ'ল ফাইনেলি। ৰাজহাঁহ থৈ আছে, খৰিখিনি এইখিনি তেনেকৈ দমাই থৈ দিলোঁ আৰু এইখিনিতে জাবৰখিনি গোটাই থৈছোঁ, ৰাতিলৈ জ্বলাব লাগিব। চাফা কৰি দিলোঁ। মানে কি আনিছা তুমি? কালে আনিছা? মোলে চাম কেনেকুৱা বুটলি দেখুৱাই দিয়াচোন এইটো। ইমান ধুনীয়া বুটলি কোনে আনি দিলে তোমাক? বুটলিজনী কোনে আনি দিলে? এইচোন দাদা পুতলি আনি দিলে। বহুত দূৰ পথাৰ সেইফালৰ পৰা আহি এতিয়া বগৰী গছজোপা ওচৰ পালোহি আৰু বগৰী খাওঁ ভাবিছোঁ। লাগি আছে নাই বুলিয়ে ভাবিছিলোঁ, সেইকাৰণে ভিডিঅ' নকৰোঁ বুলি। আৰু এতিয়া বগৰী দেখিছোঁ, এইটো বগৰী এটা খাই লওঁ, বগৰীখিনি ছিঙি লওঁ, আকৌ পিছত দেখুৱাই আছোঁ। বগৰী ছিঙিছোঁ পকা ওপৰতে আছে ন থাকক, পাছত এদিনাখন আহি মেলি মজা কেঁচা বগৰী পকা বগৰী। এইটো বগৰী তোমাৰ মুখ মেটো
খাবলৈ ভালেই ন, মিঠা নহয়, টেঙা নহয়, বালিয়া বালিয়া। এতিয়া বগৰী আধা ছিঙিলোঁ, আপোনালোকক দেখুৱাওঁ ৰ'ব। এয়া ইমান বগৰী ছিঙিলোঁ এয়া, আৰু আধা ছিঙো ভাবিছোঁ। এইটো মানে পলিথিনটো ফুল কৰি লৈ যাওঁ। ওপৰত বহুত ওপৰত আছে গছজোপা, দেখি নাপায়, গোটেই জংঘলে বেৰি থৈ থৈছে। আৰু এতিয়া ছিঙি লওঁ। এফালে লাখুটি লগত বগৰী পাৰিছে। এডাল লাখুটডাল দলিয়াই দিলে বগৰী থাকি আহিলে লাখুটডাল, এটাহে বগৰী পালে। এতিয়া আমি বগৰী আনিকৈ ঘৰলৈ গৈ আছোঁ। পথাৰ মাজে মাজে বগৰী বেছি মানে নেপালোঁ, ওপৰত আছিলে গছজোপা, আৰু সি উঠোং গৈছিলে, মই উঠিব নিদিলোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ দুইটাই। চুলি কাটি মানে এনেকুৱা হৈ থকা দেখি মানে ভিডিঅ' উঠিবলৈ লাজ কৰিছে। চুলিখিনি কাটিছে ন, কিনো বেয়া সেইটো আৰু, লাজ কৰিবলগীয়া কোনো কথাই নহয় এইটো, চুলি কাটিছে। আৰু এতিয়া আহি আহি আধা ৰাস্তা পাইছোঁহি, আৰু দূৰ আছেই। মুনু পূৰা গৈ আছে, আৰু ময়ো গৈ আছোঁ বগৰী খাই খাই। মিঠা খাব, ঘৰত গৈ পিনে খামগৈ। বগৰী খাই এনেও ভালেই পাওঁ। মই খোৱা বগৰী, তেতেলী মজা। তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো একেলগে স্কিপ নকৰাকৈ চাই থাকক। বগৰী আনি আনি ঘৰ মানে পালোহি, পোৱা সেইকেইটা মায়ে ক'লে যে গৰুকেইটা মানে মেলি দিছে, আৰু এতিয়া ধান কাটি কৰি হ'লে মেলা দিন, মানে ক'লে গৰুকেইটা লৈ আনিবলৈ। আৰু এতিয়া দুইটাই গৰু আনিবলৈ গৈ আছোঁ, এনেকৈ বগৰী খাই খাই গৈ আছোঁ। আনি লওঁগৈ তেতিয়াহ'লে। গোটেইখন ৰাস্তা মানে সৰু সৰু পৰি ধৰি গৈ আছোঁ। আৰু এইফালে আমাৰ গাহৰি দানা বনাবলৈ অমিতা কাটি আছে। কাটি হ'লে এইফালে পাতি দিছে, দিলে এয়া ৰান্ধোৱা ওলাই আছে। গুটিবোৰ পেলাই পেলাই দিছা নে দি দিছা? এইফালে জুইটো ওলাই আহিছে, মই পূৰা ভৰাই দিছোঁ। জ্বলি আছে আৰু এতিয়া ঠাণ্ডা দিনত জুই ফুৰাবলৈ এনেও ভালেই লাগে। ঠাণ্ডা ঠাণ্ডা বতৰ। কাটি হৈছেগৈ নে? ভিডিঅ'টো বেছি দীঘল নকৰোঁ বুলি ভাবিছোঁ। আজি ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। বাই বাই।